Hey guys, Nomoskar, assalamu alaykum. Apuni chai ase blog 6 মানে চেনেলটো নাম ব্লগ 6 দেই আৰু নাজানো কিয় দিলোঁ ভাল লাগিল কাৰণে দি দিলোঁ আৰু আহক ফাৰ্ষ্ট ব্লগটো আমাৰ আৰম্ভ কৰোঁ মানে কি হ'ল মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি থৈছিলোঁ চাইকেল এখন তো সেইখন চাইকেল আপোনাৰ কালি আহি গ'ল আৰু চাইকেলখন আনবক্সিং কালিয়ে কৰিলোঁ চলায়ো চালোঁ বাৰু বৰ ভাল লাগিল চাইকেলখন চলাই প্ৰাইচটো বৰ ধুনীয়া পালোঁ প্ৰাইচটো আপোনালোকক লাষ্টত ক'ম কিমানত পালোঁ মই আৰু আপোনাৰ বাকীখিনিতো চবেই মই ঠিকেই পালোঁ মই চলাবলৈ আনিছোঁ ভাল পালোঁ চাইকেলখন আৰু এতিয়া চিনেমেটিক শ্বট এটা লৈ লওঁ নে কি আপোনালোকে চাব গাইজ এইখনে মোৰ বসন্তীখন কালি আনিলোঁ তাৰ লগত এইবিলাক এচেচৰিজবোৰ এইবোৰ এচেচৰিজ ল'লোঁ এইটো আপোনাৰ এইটো লেজাৰটো জ্বলে তলত এতিয়া পোহৰ হৈ গৈছে কাৰণে আপোনালোকে লেজাৰটো নেদেখে কিন্তু ইয়াৰ আপুনি LED টো দেখিব কিন্তু দেই মই কৈ দিলোঁ কিন্তু LED টো আপোনালোকে দেখিব LED 3-4টা ৰঙৰ আছে ইয়াত দেই কিলিক মাৰি থাকে এইটো এটা এইটো এটা বহুতকেইটা আছে তাৰপিছত আপোনাৰ এইখন অলপ লেতেৰা হ'ল আৰু কালি চলালোঁ বৰষুণো দিছিলে আৰু এইখন আপোনাৰ মোৰ বসন্তীখন ইয়াত নাম এটা লিখি দিওঁ বুলি ভাবিছোঁ কি কয় গাইজ বসন্তী বুলি এইখন আপোনাৰ ল'লোঁ এতিয়া আপোনালোকে এখন চাব মই দামটো কম ইয়াৰ বেছি দামো নহয় এখন চলাই মই ভাল পালোঁ আৰু ছিটটো মই চেঞ্জ কৰিলোঁ ছিটটোৰ লগত যিটো তাৰ লগত আহিছিলে সেই ছিটটো ল'ব নোৱাৰি টিকা বিষায় বৰ সেইটো কাৰণে এইটো নতুন ছিট এটা ল'লোঁ লক এটা ল'লোঁ এইটো লক আপোনাৰ এইটো মই ফ্লিপকাৰ্টৰ পৰাই লোৱা একেলগে এচেচৰিজ অৰ্ডাৰ দিলোঁ একেলগে পালেহি এইটো মানে আগতে পালেহি আৰু কিন্তু চব ৰেডি কৰি থৈছিলোঁ একেবাৰে এই লকটো আপোনাৰ এই লকটো ইয়াত লাগে ডাইৰেক্ট ইয়াত লগাই ল'ব পাৰি এনেকৈ কৈ আপুনি এই চাইডেদি পাৰ কৰাই মেলি আৰু ইয়াত লগাই দিব পাৰি আৰু এই লাইটটোতো দেখিলে আপোনাৰ বাকী মই মুখাগৰ লাইট এটা আনিম বুলি ভাবিছোঁ আৰু সেইখিনিয়ে আৰু এতিয়া বৰ্তমান আপোনাক এটা চিনেমেটিক শ্বট এটা দিওঁ নে কি Till I get up, time is barely on our side. I don't wanna waste what's left. দামটো পৰিলে আপোনাৰ 5,200 টকা এচেচৰিজ মিলাই যিখিনি মই লাইট আনিলোঁ লক আনিলোঁ এইখিনি আনি মেলি আপোনাৰ কি হ'ল 5,800 মান টকাই পৰিলেগৈ আৰু চাইকেলখনৰ দাম 5,200 টকা মই দাম কমতে পালোঁ আৰু আপোনাৰ ফ্লিপকাৰ্টত মই সস্তাত পালোঁ আপোনালোকে পাব পাৰে ৰাইড ক্ৰাফ্ট বুলি মাৰিব আৰু মাৰিলে পাই যাব আৰু কেছটো কি হ'ল বৰ্তমান এতিয়া মই যাওঁ জিমলৈ যাবলৈ হ'ল মোৰ দেৰি হৈছে আৰু এতিয়া সোনকালে ওলাই যাওঁ আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ যিটো বুটাম সেইটো হেঁচা মাৰি থওক আৰু পূৰা ঠিক আছে আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সামৰণি